নমস্কাৰ, মই বিচিত্ৰাই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি মই মোৰ ল'ৰা আৰু মোৰ শাহুমাৰ স্কুললৈ যাম। মাক বোলে কিছুমান ফটো লাগে উঠাবলৈ, সেইকাৰণে আপোনালোকে চাই থাকক। আপোনালোকক দেখাই আছোঁ, তাৰ বাবে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু এতিয়া মই খাই আছোঁ জিলাপি। বহুত ধুনীয়া, মই বহুত ভাল পাওঁ। কোনে কোনে ভাল পায় মোক কমেণ্ট কৰিব। আকাশখনলৈ চাওকচোন এবাৰ, ইমান ধুনীয়া, বহুত ধুনীয়া। আৰু আমাৰ এইখিনিত কিন্তু ভিডিঅ' ফটো বহুত ধুনীয়া হয় সেউজীয়া পৰিৱেশৰ বাবে। আজি মই কি বনালোঁ আপোনালোকক দেখাই আছোঁ, যাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাব লাগিব। আৰু মই স্কুলত গৈ কি কৰিলোঁ, মোৰ ল'ৰাই কি কৰিলে, আপোনালোকে চালে গম পাব। কেৰাহী বহাই দিছোঁ আৰু তেল গৰম হ'ল। এতিয়া দিছোঁ মই ইয়াতে পিঁয়াজ। এইটো চিম্পুল খানা, সকলোৱে জানে, তথাপিও কি বনাইছোঁ তাকে দেখাইছোঁ, দৈনন্দিন কি কৰোঁ। আৰু এয়া দেউতাৰ কাৰণে দালি বনাইছোঁ, কাৰণ দেউতাই নাখায় আলু। আৰু এয়া পটল ফ্ৰাই কৰিছোঁ। আৰু এইখিনি আমাৰ ভোল আৰু আলু আঞ্জা। আৰু এইখিনি চাওকচোন, জাতিলাওৰ বাকলি আৰু আলু ভাজা বনাম, কাটি থৈ দিছোঁ। কোনে খায় জনাবচোন, মই বাকলিখিনিও এনেই নেপেলাওঁ। আৰু এয়া হ'ল আঞ্জা, আমাৰ ৰেডি হৈছে। আৰু অলপ শুকাবলৈ দিম, কাৰণ মানুহ বহুত নহয়, এনেই আঞ্জাবোৰ বহুত থাকি যাব নহ'লে, সেইকাৰণে অকণমান শুকাবলৈ দিম। এতিয়া জুম কৰি দেখাইছোঁ, চাওক। এটা চিম্পুল, সকলোৱে বনায় ঘৰত। আৰু এয়া পটল আমাৰ ৰেডি, খাবলৈ পৰা হৈ গ'ল। এবাৰ জুম কৰি দেখাইছোঁ, এয়া চাওক। তাৰপিছত এয়া আমাৰ জাতিলাওৰ বাকলি আৰু আলু ভাজা, ইয়াকো জুম কৰি দেখাই দিছোঁ। কোনে কোনে খায় জনাব দেই কমেণ্টত। মই বাকলিখিনি এনে নেপেলাওঁ, মই খাই খুব ভাল পাওঁ। আৰু ফাইনেলি মোৰ থালিখন হৈ গ'ল ৰেডি। এয়া ভোলৰ আঞ্জা, আলু আঞ্জা, আৰু এয়া জাতিলাওৰ বাকলি আৰু আলু, এয়া পটল, এয়া মাছ, আৰু এয়া বিলাহী, আৰু এয়া হ'ল পিঁয়াজ, এইটো ভোট জলকীয়া, এইখিনি ভাত। ক'ত যাবা তুমি? স্কুলত? বা চাওঁ ইফালে, বা ইফালে চাই দিয়া, হাই কৈ দিয়া। অঁ ব'লা, আমি ক'ত যাওঁ? তুমি ভাল ল'ৰা, তুমি ABCD কৰিবা, ABCD কৰিবা তুমি। ব'লা ব'লা, ইফালে স্কুলত নিদিয়ে ব'লা, এনেই কৈছে। নিদিয়ে ব'লা, নাই কোৱা। নাই কোৱা। এয়া ধুনু আৰু মই স্কুল গৈ আছোঁ। হাত ধোৱা কাৰ্যসূচী। আমি বুট খাই আছোঁ অংগনবাদীৰ। স্কুলত আহিছে।
আৰু এইয়া পানী আমাৰ দং তাকে কেনে লাগছি ভাল লাগছি না স্কুলৰ পৰা আহিলোঁ এতিয়া ওচৰৰ ছোৱালী এজনীয়ে ম'ম' দিছে মানে মোবাইল লোৱাৰ কাৰণে পাৰ্টি দিছে এতিয়া খাওঁগৈ ধুনু বহুত আমনি কৰি আছে খাওঁ খাওঁ বুলি কৈ আছে ম'ম' বুলি ক'লে সি খুব ভাল পায় সেইকাৰণে এতিয়া খাওঁ আপোনালোককো দেখাই আছোঁ এয়া আমাৰ ম'ম' আৰু এইখিনি হ'ল চুপ আৰু এইখিনি হ'ল টমেটো চচ এতিয়া আমি এয়া আমাৰ ধুনু একদম খাবলৈ দেখিছেনে ম'ম' বুলি ক'লে ইমান ভাল পায় মোক খাবই নিদিয়ে কোনে কোনে বাৰু ভাল পায় ম'ম' মই আয়ুষে অকলে অকলে খাইছে মোক নিদিয়ে মোক দিবানে নাই সেইকাৰণে চাগে মোৰ ল'ৰায়ো বহুত ভাল পায় গোটাই খাই পেলাবা মোক দিয়া কিয় বহুত জ্বলা স্পাইচি এয়া চুপ চিকেন ম'ম' হ'লে বেছি ভাল লাগে কিন্তু তাই চিকেন ম'ম' অনা নাই খোৱাত বেয়া নহয় আমি আকৌ আজি মামা ঘৰলৈ আহিছোঁ মোৰ মিষ্টাৰে যোৱাৰ আগতে হেৰি থৈ গৈছিল চিলি হাঁহ যিটো এই ওপৰত যে উৰে হাঁহটো সেই হাঁহৰ কণী দি থৈ গৈছে সেই এতিয়া চাবলৈ আহিছোঁ আপোনালোককো দেখাই আছোঁ কেনেকুৱা ঠিক আছে আপোনালোকে চাই থাকক সেই এতিয়া চাবলৈ আহিছোঁ আপোনালোককো দেখাই আছোঁ কেনেকুৱা ঠিক আছে আপোনালোকে চাই থাকক এতিয়া মানে হাঁহৰ এই যিকেইটা চিলি হাঁহৰ কণী আছিল সেইকেইটা এতিয়া পোৱালি হৈছে বোলে তাকে চাবলৈ আহিছোঁ আৰু মিষ্টাৰে কৈছে যে ফটো মাৰি দিবাচোন মোক সেই ভাবিছোঁ আপোনালোককো এই চান্সতে দেখাই দিওঁ এতিয়া ইমান মানে জংঘল আৰু পুখুৰীতে থৈ দিছে তাকে ভাবিছোঁ কেনেকৈ নামো এইকেইটা মা চাওকচোন হে ভগৱান এইকেইটা দেখিছেনে ইমান ধুনীয়া লাগিছে সঁচাকৈ বহুত ধুনীয়া লাগিছে এই পোৱালিকেইটা চাওকচোন ফুট 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 এইকেইটা বোলে চিলি হাঁহ বুলি কয় সঁচাকৈ বৰ মৰম লাগিছে মই আজিহে দেখিছোঁ মই এনেই দেখাই নাছিলোঁ যেতিয়া মিষ্টাৰে কৈছে যে এইকেইটা পুহিব লাগিব মই কৈছোঁ এইবোৰ নালাগে দেই এইবোৰ নালাগে কিন্তু এতিয়া দেখি ইমান মৰম লাগিছে এইয়াকে বোলে চিলি হাঁহ বুলি কয় যিটো আকাশত উৰে সেইটো মোৰ ল'ৰায়ো চাব আহিছে হা জোক কামুৰি দিছে মোক বেটা বোলা 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 সেইকাৰণে বোলে এয়া মই যে আপোনালোকক কৈছিলোঁ আগৰ ব্লগটোত মই ঘৰলৈ কিবা এটা চিলাই কৰিছোঁ বুলি সেই চিলাইটো হ'ল এয়া বিচনাত এনেকৈ লগাবলৈ মোৰ ৰেডি হৈ গ'ল এতিয়া লগাব পৰা হৈ গ'ল জাষ্ট মই লগাই দেখাইছোঁ কেনে হৈছে জনাবচোন আৰু এইখন চাদৰ মই মাক বৈ দিছোঁ চাদৰ মেখেলা এযোৰ বৈছোঁ মই যিযোৰ এতিয়া বৈ আছোঁ ইয়াৰ আগতে মই এযোৰ বৈছিলোঁ কেনেকুৱা হৈছে জনাবচোন ফুলকেইটা ইমান ধুনীয়া হৈছে আৰু তাৰ লগত হ'ল এইখন মেখেলাখনৰ ফুলকেইটা চাওকচোন যেন লাগিছে মুগাৰ কেনেকুৱা হৈছে আপোনালোকে জনাবচোন
কমেণ্টত আৰু কাৰোবাক বৈ দিব লাগে যদি ক'ব। ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোত যদি আপুনি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাই আছোঁ নেক্সট ব্লগত। আজিলৈ বাই বাই।